মই মানে কিবা চাফৰ কোম্পানীৰ পৰা আহিছো কিবা চাফ বেচিবা চাফ লাগিব নেকি আপোনালোকক আমাৰ দেখোন কাপোৰ ধোৱা চাবনে ভালে বাবা চাফটো ভাল নে বেয়া ভাল বঢ়িয়া কোৱালিটি এই চাফেদি যদি কাপোৰ ধোৱা কাপোৰ একে চকচকীয়া হৈ যাব হে নাই নাই আমাক নালাগে সেইবিলাক চাফ আমি কাপোৰ ধোৱা চাবোন খাৰ এইবিলাকে দিয়ে ধোৱা কাপোৰ এইটো একবাৰ ধুই চাওকচোন মই লাগিলি আপোনালোকৰ কাপোৰ ধুই দেখাম এইটো চাই লওক বঢ়িয়া চাফ চাই লওকচোন আপোনালোকে চাব কি মজা চাফ এইটো চাফ চাই লওক বঢ়িয়া হান পাইছো ভালে ভালে ধুই দেখাবি মই ধুই দেখাম ভাল আজি কেইটামান পাইছে সিহঁতক চেলটো পৰা যাব মই যাওঁ ৰ এইখিনিও আছে দেই কি চাই আছা নহয় বাইদেউ ইমান কাপোৰ দিছে মুখত বাবা কি ইমান কাপোৰ তই দেখোন কৈছা কাপোৰ ধুই দেখাম বুলি আমাৰ ঘৰৰ কাপোৰ কোটাই ধুব লাগবো এই বাইদেউ এই বুলিয়ে মেখেলা পেটিকোট নানবি মোক কোম্পানী মানুহে আহিব ঐ তই এতিয়া বাহানা পিছলি নহ'ব তই নিজে কৈছা দেখোন ধুই দেখাম বুলি সোনকালে ধু ইফালে ইফালে চাই থাকিব নালাগে এই চেলেঙি পৰা দলফলৰ পৰা তহঁতে দেখোন জোকা খাই পিটি আছ কি হৈছে ইয়াতে হা এইটো ক'ত কাপোৰ ধোৱা ঝুৰি পেলি তহঁতে দাদা মই চাফ বেপাৰী তাৰপিছত মই চাফত ডেমু দেখাব গৈছিলো বাইদেউহঁতক বাইদেউহঁতে মোক গোটাই মাথাত কাপোৰৰ পৰা ভাবি দিলে এনেকুৱা বস্তু ইমান দুৰ্বক্তিৰে তহঁতৰ মাথা মুণ্ডত একো নাই মানুহে ঘৰত আহিব নোৱাৰে ভালকে সন্মান কৰি আৰু কাপোৰখন লৈ মুচা যায় আৰু ঘৰত যিমান কাপোৰ আছে সিমান লৈ ইমান অসভ্য চিৰি মানুহে আহিছে ভালকে কাপোৰ আনি পেলাই ধুব দিব নোৱাৰা চাপৰ লাগছে চাপৰ মাত লাগছে দেখা পাইছা পাইছা মছলা এই ভিচিউটা গেলেটি মুখত পগলা কৰি দিছে আৰু বা দেখাই দেখাই খৰিয়া দি আৰু ধুবা দিম নমস্কাৰ আমি গৰমত ক্ষীণ মানুহবিলাক বহো গাছৰ তলত এই হাতীহান মানুহ মুখাও গাছৰ তলত বহে আহি অলপমানতো কাম চাম কৰিব পাৰি যায় হাতীবিলাকৰ গৰম লাগে হাতী গৰম লাগবতো না এই মস্ত মানুহবিলাক অলপমান কাম চাম কৰিবিচোন একো কাম চাম নকৰে দেখা বহাবা দিলো বহাবা আহিছে মাটি লৰি যায় খোজকাঢ়ি গেলি যায় আনছা নেকি দিয়া ভালে হৈছে দিয়া গৰমত অলপ চাহ তাহ খাওঁ খাওঁ লাগে না বা কি বঢ়িয়া এইটো কি বস্তু এই বা বঢ়িয়া গোলাপ জামুন দেখোন এই ক'ৰ পৰা আনিছ আপুনি আনিছিল দেখোন বজাৰতে হয় নেকি বিলাহী দি চাহ দিছা মোৰো মাথাত একো নাই দে বিলাহী বুলি মই গম পোৱা নাই নহয় এইটো আৰু ৰঙা মিস্ত্ৰী বুলি ভাবছিলো হেৰি আপুনি আনি থৈ দিছে মনত আছে মই ভাবছো কিবা মিস্ত্ৰী চিস্ত্ৰী আনছা মানুহ দিছো মই বিলাহী মই চিনি নাপা নাই মই তহঁতে এনেই জাগা বন্দী কৰি আছে মোৰ ঘৰখনত হেৰি কি ধুনীয়া ৰঙা দেখিছিলে নে আপুনি ৰসগোল্লা বুলিয়ে ভাবছো চবে আৰু কোনোদিনতো বিলাহী আনিয়ে পোৱা নাই ঘৰত সেইকাৰণে মই ভাবছো বঢ়িয়া বঢ়িয়া ৰসগোল্লা আনি থৈ দিছে জানো ভাল মানুহ পগলা কৰা বেছি সময় নালাগে বুজিছা তহঁতৰ যেতিয়া ধৰি মোৰ মাথাতে মাল যাওঁ যাওঁ হৈ আছে এইখিনিও খেদাই দিয়ে তহঁতে বিলাহী খুৱাইছি মিস্ত্ৰী বুলি নাই তোৰ লাগি ভুজিয়া বুন্দিয়া লৈ আহ চাহ খাই আছো ভুজিয়া বুন্দিয়া সিহঁতে মানে মাথাটো আৰু বিঘা কৰিলে হয় মই গৰম চাহ মাথাত ঢালি এনেই গৰমতে মোৰ মাথাটো আৰু অলপ গৰম কৰো আজি গৈ হওক যা পুহি আছো এনেই পুহি পুহি অলপ কতো থাকবা খোৱা নেই নাপাহাৰে ভুজিয়া তই ন আমাৰ এওঁ বিলাহী গাল দিব লাগে চাউল লগত বুন্দিয়া পাই মইনো কি জানো বিলাহী বুলি এওঁ কোনোবা দিনা বিলাহী আনে নাই ঘৰত মই ভাবছো কিবা খাৱা বস্তু আনিছে জানো চাউল লগত চাহৰ কাটা কৰি দেবা নেকি মই বনে বনে খাম যা কাটাবা চাহৰ লগত মোক কদমৰ গুটি তহঁতে কাটাবা মোক চাহৰ লগত বুন্দিয়া লাড্ডু বুলি কদমৰ গুটি খুৱাবি গৰম চাহ মাথাত ধৰি মোৰ মাথা গৰম হৈ গৈছে এনেই
আৰু চাহ বহাই বহাইছো মই নিজে বহাই খামেই বঢ়িয়া বুন্দিয়া আছে এইকেইটা যি চাহকেইটা দিবা নোৱাৰিলে সিহঁতে বুন্দিয়া যি চাহ দিবা নোৱাৰে ভুজিয়া নাই বাৰু কি হয় ইহঁতৰ লগত একো কৰি সুখ নাপায়